ফ্ৰেণ্ডছ, চাওঁতে চাওঁতে 2025 চনৰ 17 দিন পাৰ হ'লে লগতে মাঘ বিহু আহিল। ফ্ৰেণ্ডছ, জীৱন সংগ্ৰামৰ এই যুঁজখনত সাহস আৰু দৃঢ়তাৰে যুঁজিবলৈ মই ভগৱানৰ আশীষ ল'বলৈ আজি আহিলোঁ মা কামাখ্যা ধামলৈ। ফ্ৰেণ্ডছ, মই আজি আপোনালোকক এনেকুৱা এখন ঠাইলৈ লৈ যাম য'ত গৈ মন পবিত্ৰ আৰু শান্তি অনুভৱ হয়। প্ৰথমে আপোনালোক সকলোকে মোৰ অৰ্চনা ব্লগ চেনেলটোলৈ স্বাগতম জনাই সেই পবিত্ৰ ঠাইখিনিলৈ যাবলৈ ওলাইছোঁ। বলকচোন ফ্ৰেণ্ডছ, সেই ঠাইখিনিনো ক'ত আছে এবাৰ চাওঁ বলক। আমি আহিছোঁ কামাখ্যা মন্দিৰত থকা কটিলিংগ মন্দিৰত। আপোনালোকে দেখিছেনে নাই নাজানো, মই আজি প্ৰথমবাৰ আহিছোঁ কটিলিংগ মন্দিৰত। এই চাওক কিমান ওপৰৰ পৰা সেনেকৈ আহিছোঁ। আমি এতিয়া সেইফালে যাম, তলৰ ফালে। বলকচোন যাওঁ, এনেকুৱা মন্দিৰটো আছে চাওঁ। ভোলানাথৰ মন্দিৰ হয়। আগে পিছে অহা নাই, ঠাইখিনি মানুহ চানুহ নাই, চাৰিওফালে জংঘল আছে, মাজতে খুৰখুৰীয়া বাট। এনেকৈ নামি নামি গৈ আছোঁ তললৈ, যাই চাওঁচোন। শুনি আছিলোঁ, যাব পৰা নাছিলোঁ, আজি আহিছোঁ। ওখ ওখ গছবোৰৰ মাজেৰে চৰাইৰ মিঠা মিঠা মাতবোৰ শুনিব পাই বৰ ভাল লাগিছে। সঁচাকৈ বৰ মনোমোহা ঠাই হয় ফ্ৰেণ্ড। ইমানখিনি আহিলোঁ আৰু যাব আছে অলপ দূৰ। চাওকচোন ঠাইখিনি কি ধুনীয়া, ঠাণ্ডা পৰিৱেশ, ভাল লাগিছে আহি। আৰু তলত যাব লাগিব, একেবাৰে ব্ৰহ্মপুত্ৰ নদী পাম তলত গৈ গৈ। বা ফটো এটা উঠিলে ইমান ধুনীয়া হ'ব, কি ধুনীয়া নেচাৰ, ঠাণ্ডা পৰিৱেশ। এইয়া চাওক ফ্ৰেণ্ডছ, ব্ৰহ্মপুত্ৰ নদী দেখা গৈ আছে। মন্দিৰটো এইটোৱে পাইছোঁৱে, বেছি নাই আৰু অলপ আছে। এই চাওক ইমান তলত যাব আছে আৰু। আহক আহক, গৈ গৈছোঁ, আহিয়ে পালোঁ। পৰিৱেশ দেখিছেনে নাই, ইমান ধুনীয়া পৰিৱেশ, ঠাণ্ডা। চৰাইৰ মাতৰ বাহিৰে মানুহৰ মাত নাপাবই ইয়াতে। ইমান ধুনীয়া ঠাণ্ডা ঠাই। এইখিনি চাওকচোন আকৌ, কি ধুনীয়া। এইফালে নদী, এইফালে চাওক কি ধুনীয়া। পালোৱে আমি বাবাৰ মন্দিৰ, কটিলিংগ মন্দিৰটো পালোঁ। ফালে ব্ৰহ্মপুত্ৰ নদী চাওকচোন। এইয়া ভাল লাগছে, নদীটো কি ধুনীয়াকৈ দেখা যায়, বঢ়িয়া লাগছে ঠাইখিনি। আৰু এইখিনিৰ পৰা ভাল হৈ যোৱা, মানে এইখিনিৰ পৰা ভাল হৈ যোৱা। ফ্ৰেণ্ডছ, বাবাৰে কটিলিংগ মন্দিৰটোত যোৱা পথটো বহুতে চিনি নাপায়। আপোনালোকে ভুল নকৰিব। কামাখ্যা মন্দিৰৰ ওপৰৰ ফালে যোৱা বাটটোতে এটা কালী মন্দিৰ আছে। সেই কালী মন্দিৰটো নাপাওঁতে কাষেৰে এটা ৰাস্তা গৈছে। সেই ৰাস্তাৰে পোনে গ'লে আৰু বা তাতে দোকান এখনত সুধিলেও সিহঁতে কৈ দিব ৰাস্তাটো আপোনালোকক, আৰু আপোনালোকে এই বাবাৰে কটিলিংগ মন্দিৰটোলৈ যাব পাৰিব। এইটো ইয়াৰ পুখুৰী হয় কটিলিংগ মন্দিৰৰ। পানী অকণমান কমিছে, বাৰিষাত আৰু পানী হ'ব। এইটো গণেশ বাবাৰ মন্দিৰ হয়, এইফালে তলেদি যাব লাগিব। এইটো সিদ্ধি গণেশ মন্দিৰ। অঁ, ইয়াতে থৈ যাম, ইয়াতে চেণ্ডেল থৈ যাম। চাওকচোন ফ্ৰেণ্ডছ, কি ধুনীয়া। শ্ৰীৰাম দেখিছোঁ সেইটো। এয়া বাবাৰ মন্দিৰ পালোঁ, কটিলিংগ মন্দিৰ। বলকচোন ভিতৰলৈ যাওঁ আৰু চাওঁ। জয় শিৱ বাবা ভোলেনাথ। শিৱ পাৰ্বতী। চাওক কিমান প্ৰকাণ্ড প্ৰকাণ্ড শিল আছে, সঁচাকৈ বৰ ভাল লাগিছে। চাওকচোন চাৰিওফালে দেখাইছোঁ প্ৰাকৃতিক সৌন্দৰ্য। ৱাও, সঁচাকৈ বৰ মোহনীয়া। এইফালে চাওঁ কি আছে, চাওক ফ্ৰেণ্ডছ, কিমান ওপৰত আছোঁ আমি। দেখিছে, খুব সুন্দৰ ঠাই হয়। অলপ এতিয়া ভিতৰলৈ যাওঁ, চাই আহোঁ।
এয়া গণেশ বাবা তলত আছে এইটো কটিলিংগ মন্দিৰ হয় আমি সেইফালেদি সোমাইছোঁ এনেকৈ সোমাই এই শিলটোৰ মাজেৰে এনেকৈ পৰিক্ৰমা কৰি ওলাই আহিছোঁ এইটো চাওকচোন এইফালে পৰিক্ৰমা কৰি ওলাই আহিছোঁ ভিতৰখিনি দেখাব পৰা নাই কাৰণ ভিতৰত কেমেৰা নিব নোৱাৰি সেইবাবে দেখুওৱা নাই মা পাৰ্বতী আৰু শিৱ বাবা কটিলিংগ একেলগে আছে যিয়ে আহে আপোনালোকে ভুল নকৰিব ময়ো ভুল হৈ কেনে পাত হেৰুৱালোঁ প্ৰথমে গণেশ বাবাক ইয়াতে সেৱা কৰিছোঁ এইটো গণেশ বাবা হয় এইফালে এইটো গণেশ বাবা হয় এইফালে সেৱা কৰিছোঁ আৰু সেইফালে আমি এনেকৈ শিলটোৰ সিফালেদি ঘূৰি এনেকৈ ভিতৰত বাবা আছে এই শিলটোৰ ভিতৰত বাবা আছে তাত মা পাৰ্বতী আছে সেনেকৈ তলেদি সোমাই এটা পৰিক্ৰমা কৰি এই গুহাৰ মাজেৰে আমি এনেকৈ ওলাই আহিছোঁ ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবচোন লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব যাতে এই মন্দিৰটো সকলোৱে দেখিবলৈ পায় আৰু ইয়ালৈ আহি বাবাৰ আশীৰ্বাদ পায় ফ্ৰেণ্ডছ এয়া আছিল কটিলিংগ মন্দিৰ আমি আজি মাঘৰ 1 তাৰিখে কটিলিংগ মন্দিৰ বগলা মন্দিৰ আৰু মা কামাখ্যা মন্দিৰ দৰ্শন কৰিলোঁ আৰু কটিলিংগ মন্দিৰটোৰ আগে পিছে কেতিয়াও অহা নাছিলোঁ আজি আহিলোঁ সঁচাকৈ ঠাইখিনিত আহি ইমান ভাল লাগিছে ফ্ৰেণ্ডছ চ' মইতো খুব ভাল পালোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে সকলোৰে মংগল হওক বছৰটো ভালে ভালে পাৰ হওক সকলোৰে মনত যাতে প্ৰেম প্ৰীতি সকলো বজাই ৰাখিব পাৰে সকলো ভালে থাকে তাৰে কামনা কৰি আজিলৈ আহিলোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ যাওঁ বাই নিউ ভিউজসকলে মোৰ এই চেনেলটো যদি নতুনকৈ চাই আছে তেন্তে আজিৰ ভিডিঅ'টোত এটা ছাবস্ক্ৰাইব কৰি দিব হৰ হৰ মহাদেৱ